প্লিজ ইয়াৰ ৰঙা আখৰেৰে লিখাই থকা ছাবস্ক্ৰাইব নামৰ বুটনটোত ক্লিক কৰি মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি লওক আৰু এই বেল আইকনটো দবাই দিব নাপাহৰিব মোৰ ভিডিঅ'ৰ নটিফিকেশ্যন পাবলৈ। থেংক ইউ। চুলি সৰা সমস্যাটো এতিয়া আমাৰ সকলোতকৈ ডাঙৰ সমস্যা হৈ পৰিছে বৰ্তমান, আৰু এই সমস্যাৰ সন্মুখীন বহুতেই হৈছে আৰু এই সমস্যাৰ সন্মুখীন মই নিজেও হৈছিলোঁ। মোৰ এটা সময়ত বহুত চুলি সৰিছিল, আজিৰ পৰা প্ৰায় 2-3 মাহ আগত বহুত বেছি চুলি সৰিছিল আৰু মই প্ৰায় ইউটিউবত চাৰ্চ কৰিছিলোঁ যে ইয়াৰ পৰা কেনেকৈ পৰিত্ৰাণ পাম, বা বহুত ট্ৰাই কৰিছিলোঁ, বহুতো সুধিছিলোঁ যে ইয়াৰ পৰা কেনেকৈ পৰিত্ৰাণ পাম, মোৰ চুলি বহুত সৰি আছে আৰু এইটো বহুত ডাঙৰ সমস্যা আৰু কেনেকুৱা ফিল হয় চুলি সৰাটো মই নিজে অনুভৱ কৰিছোঁ আৰু মই এইটোৰ বিষয়ে ভালদৰে জানো। চ' আজি আপোনালোকে চাব পাৰে মোৰ চুলিখিনি প্ৰায় অলমষ্ট ঠিকেই আছে, কিন্তু ইয়াৰ আগত 2-3 মাহ আগত যেনেকৈ মোৰ চুলি সৰিছিল মই নিজে বহুত মায়ুস হৈ গৈছিলোঁ, বহুত উদাসীন হৈ গৈছিলোঁ যে মোৰ চুলিখিনি কেনেকৈ বচাব পাৰোঁ। আৰু তেতিয়াই মই এটি ভিডিঅ' চাইছিলোঁ ফিটনেছ আৰু নিউট্ৰিচনিষ্ট গ্ৰুমানৰ এটি ভিডিঅ' চাইছিলোঁ। আজি মই তেওঁৰ ভিডিঅ'টোৰ ওপৰত বেছ কৰি 60% বেছ কৰি আৰু মোৰ প্ৰেক্টিকেল মই যিখিনি নিজেই কৰি মোৰ নিজৰ নলেজ হৈছিল, নিজে এই সমস্যাটোৰ পৰা ওলাই আহি যিখিনি নলেজ হৈছে এইখিনি এড কৰি আপোনালোকক 100% দিবলৈ ট্ৰাই কৰিম। আপোনালোকে এই ভিডিঅ'টো মই অনুগ্ৰহ কৰি কৈছোঁ, যদি আপোনালোকে এই চুলি সৰাৰ সমস্যাৰ সন্মুখীন হৈছে তেনেহ'লে এই ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাওক আৰু ইয়াৰ পৰা পৰিত্ৰাণ পাওক। মই 100% আপোনালোকক গেৰাণ্টি দিছোঁ ইয়াৰ পৰা ৰেহাই পাব। আৰু মই আগতেও কৈছোঁ মোৰ ভিডিঅ'ত কোনো ফেক আপোনালোকে নাপায়, মই যিটো নিজেই কৰি যিটো ফল পাইছোঁ সেইটোৱে আপোনালোকক ক'ম। আপোনালোকে আজি ইউটিউবত গৈ হাজাৰ চাৰ্চ কৰিলে ৰিজাল্ট পাই যাব, কিন্তু সেইবিলাক মই তাৰ পৰা অকণমান দূৰত আহি মই নিজে প্ৰেক্টিকেলি মই যিটো পাইছিলোঁ, যিটো মই নিজেই প্ৰেক্টিকেলি কৰি সফল হৈছিলোঁ সেইটোহে আপোনালোকক আজি ক'বলৈ গৈ আছোঁ। চ' বন্ধুসকল, বলকচোন আমাৰ ভিডিঅ'টো দেৰি নকৰি আৰম্ভ কৰি ইয়াৰ পৰা কেনেকৈ পৰিত্ৰাণ পাব পাৰি। পোনপ্ৰথমে আপুনি জানিব লাগিব যে আপোনাৰ হেয়াৰ লছ হৈছে নে নাই। আপুনি এইটো জানিবৰ বাবে এই চুলিখিনিত আপুনি এনেকৈ লওক, জোৰত আপুনি ক্লিক কৰি আঙুলিৰে ক্লিক কৰক আৰু এনেকৈ টানি দিয়ক যিমান পাৰে জোৰত, আৰু ইয়াৰ পিছত চাওক মোৰ চাওক এডালো চুলি অহা নাই। আৰু যদি এনেকৈ কৰাৰ পিছত যদি আপোনাৰ চুলি আহিছে বা 6ডাল বা 5ডালকৈ চুলি আহিছে তেনেহ'লে আপুনি জানিব আপোনাৰ হেয়াৰ থিন হৈ আছে, আপোনাৰ হেয়াৰ লছ হ'বলৈ গৈ আছে। কিন্তু মোৰ এডালো অহা নাই, আৰু কাৰোবাৰ যদি এডাল বা 2ডাল আহিছে তেতিয়াও কোনো সমস্যা নাই, এডাল 2ডাল আহিব পাৰে, এইটো হেয়াৰ লছৰ কোনো লক্ষণ নহয়। যদি আপোনাৰ 5ৰ পৰা 6ডাল বা 4ৰ পৰা 5লৈকে আহিছে তেনেহ'লে আপোনাৰ হেয়াৰ লছৰ খাতৰা হ'ব পাৰে। চ' আপুনি সাজু হৈ লওক। চ' এইটো এটা সৰু পৰীক্ষা কৰি চোৱাৰ উপায়। চ' মই আজি ক'বলৈ গৈছোঁ যে হেয়াৰ লছ কিয় হয়। হেয়াৰ লছ হোৱাৰ আমাৰ আনহেল্ডি লাইফষ্টাইলৰ বাবে হেয়াৰ লছ হয়। মেইনলি ক'ব গ'লে যিটো নিউট্ৰিশ্যনৰ অভাৱৰ বাবেহে আমাৰ হেয়াৰ লছ হয়। নিউট্ৰিশ্যনটো হৈছে বিগ ফেক্টৰ হেয়াৰ লছ হোৱাৰ। নিউট্ৰিশ্যনত আমি কেনেকৈ ঠিক কৰিব পাৰোঁ। নিউট্ৰিশ্যনত ঠিক কৰিব লাগিলে আমি পোনপ্ৰথমে আমাৰ দেহত আইৰণ অবজাৰ্ভ কৰি ল'ব লাগিব, আইৰণ ল'ব লাগিব। আইৰণৰ কমি হোৱাৰ বাবেহে, আইৰণ কমি যোৱাৰ বাবে আমাৰ হেয়াৰ লছ হ'ব পাৰে। আৰু আইৰণযুক্ত খাদ্য খাব লাগিব। আইৰণযুক্ত খাদ্য বুলি ক'লে আমি নন ভেজ যেনে চিকেন, এগ হোৱাইট, আৰু আপুনি মিট খাব পাৰে, মাছ খাব পাৰে, এইবিলাক হৈছে নন ভেজ আৰু এইবিলাক হাই আইৰণযুক্ত খাদ্য হয়। আৰু আইৰণযুক্ত খাদ্য খোৱাৰ উপৰিও আপুনি প্ৰটিন, দেহত প্ৰটিনৰ অভাৱৰ বাবেও আমাৰ চুলিখিনি সৰি যাব পাৰে, চুলি বেয়া হৈ যাব পাৰে, বা চুলি সৰি আমাৰ লাহে লাহে আমি এদিন টকলা হৈ যাম, আমাৰ প্ৰটিনৰ অভাৱত। আৰু প্ৰটিন কিবিলাক খাদ্য কৰিছে হাই প্ৰটিন, আপুনি মিল্ক খাব পাৰে, আপুনি মাছ খাব পাৰে, মাংস খাব পাৰে, চিকেন খাব পাৰে, আপুনি কণীৰ যিটো হোৱাইট অংশ আছে এইটো খাব পাৰে প্ৰটিনৰ বাবে। চ' হাই প্ৰটিনযুক্ত খাদ্য খাবলৈ ট্ৰাই কৰক, তেতিয়া আপুনি এই সমস্যাৰ পৰা ৰেহাই পাব। আৰু সকলোতকৈ ডাঙৰ কথা হ'ল যেতিয়া আমি আইৰণটো আমি দেহত লৈ ল'লোঁ, আইৰণযুক্ত খাদ্য হ'লে, কিন্তু আইৰণটো অবজাৰ্ভ কৰিবলৈ আমাক চি ভিটামিন লাগিব। আৰু যদি দেহত চি ভিটামিন কমি যায় তেনেহ'লে চি ভিটামিন নহ'লে আইৰণটো দেহত অবজাৰ্ভ কৰিব ল'ব নোৱাৰে, আৰু আইৰণৰ অভাৱত আমাৰ চুলি থিন আউট হ'ব বা আমাৰ চুলি সৰি যাব। চ' আইৰণযুক্ত খাদ্য খাবলৈ হ'লে আইৰণযুক্ত নহয়, আমাৰ যিটো চি ভিটামিনযুক্ত খাদ্য খাবলৈ লাগিলে আমি সকলোৱে জানো লেমন জুচ আৰু অৰেঞ্জ জুচ, বিলাহী আদিত আমাৰ চি ভিটামিনটো বহুত বেছি পৰিমাণে পোৱা যায়। চ' আপোনালোকে বিলাহী, লেমন জুচ আৰু অৰেঞ্জ জুচ খাবলৈ চেষ্টা কৰক। আৰু বায়োটিন আমাৰ চুলিৰ বাবে বহুত বেছি দৰকাৰ, আৰু বায়োটিনৰ অভাৱত আমাৰ চুলিখিনি বেয়া হৈ সৰি যাব পাৰে। আৰু বায়োটিন বুলি কওঁতে বহুতে হয়তো নাজানে, বায়োটিন হৈছে বি ভিটামিন, আৰু বি ভিটামিন আমাৰ চুলিৰ বাবে বহুত প্ৰয়োজনীয়। বি ভিটামিন, ই ভিটামিন এইখিনি আমাৰ চুলিৰ বাবে বহুত প্ৰয়োজনীয়। চ' আমি বি ভিটামিন বা বায়োটিনৰ বাবে যি প্ৰটিনযুক্ত খাদ্য খাব লাগিব, যেনে মাংস, মাছ, কণীৰ বগাটো, এইবিলাক আমি বি ভিটামিনৰ বাবে, বায়োটিনৰ বাবে খাব লাগিব। আৰু
সকলোতকৈ ডাঙৰ কথা হ'ল যে বহুতে কয় যে চুলি সৰিছে ইয়াত আমি কিবা এটা লগাইছোঁ বা কণী ভাঙি লগাইছোঁ বা আমলাৰ যুঁজ লগাইছোঁ কিবা লগাইছোঁ তাৰপিছত কেইদিনমানটো লগালে তাৰপিছত ঠিক নহয় কিন্তু বন্ধুসকল যেতিয়া ভিতৰত বস্তুটো ঠিক হৈ নাহিব ভিতৰৰ পৰা ঠিক হৈ নাহিব বাহিৰত আপুনি যিমানে যি নিদিয়ক কেনেকৈ ঠিক হ'ব সেয়ে প্ৰথমতে নিউট্ৰিশ্যনটো ঠিক কৰি লওক তাৰপিছত আপুনি বাহিৰত যত্ন কৰিব পাৰে বাহিৰতো আপুনি যত্ন কৰিব পাৰে কিন্তু প্ৰথমে নিউট্ৰিশ্যনটো ঠিক কৰি লওক আপুনি প্ৰটিনযুক্ত খাদ্য খাওক আইৰণযুক্ত খাদ্য খাওক বায়োটিনযুক্ত খাদ্য খাওক ওমেগা 3 আমি সকলোৱে জানো যে ব্ৰেইনৰ বাবে লাগে কিন্তু ওমেগা 3 আমাৰ চুলিৰ গুৰিটো যিটো শুকাই যায় সেইটোক মানে শুকাই নোযোৱাকৈ ৰাখি থয় আৰু সেইটোৰ বাবে যেতিয়া ওমেগা 3 যেতিয়া চুলিটো কি হয় শুকাই যায় যেতিয়া চুলিত জানে নাথাকে চুলিত যেতিয়া একো নাথাকে একো ষ্ট্ৰং কৰি ৰখাৰ মানে চুলিত জানে নাথাকে চ' এনেকৈ টানি দিলেতো যাব চুলি ক'ত থাকিব চ' সেয়াৰ বাবে ওমেগা 3টো মানে বহুত প্ৰয়োজন হয় ওমেগা 3টো আমি সকলোৱে জানো যে ফিছ অইলত ওমেগা 3 থাকে চ' ফিছ খাবলৈ আমি সকলোৱে যত্ন কৰিব লাগে যিটো তেল থকা মাছ আছে সেইটো খাব লাগে ওমেগা 3ৰ বাবে ওমেগা 3 ব্ৰেইনৰ বাবে বহুত হেল্পফুল হয় আমি সকলোৱে জানো আৰু ইয়াৰ উপৰিও আপুনি এই চুলিখিনিত আপুনি মাছাজ কৰিব পাৰে চুলিৰ গুৰিত মাছাজ কৰিব পাৰে কিন্তু প্ৰথমে নিউট্ৰিশ্যনটো ঠিক কৰি ল'ব লাগিব প্ৰটিনযুক্ত আইৰণযুক্ত আৰু বায়োটিন আপুনি চি ভিটামিন এইখিনি খাই ওমেগা 3 এইখিনি লোৱাৰ পিছতহে আপুনি এইটো মাছাজ কৰিব পাৰে চুলিৰ গুৰিটো মাছাজ কৰিব পাৰে এনেকৈ কিহেৰে মাছাজ কৰিব আমলাৰ ৰস আপুনি ওলাই আৰু নাৰিকলৰ ৰস ওলাই অকণমান গৰম কৰি লৈ সপ্তাহত 2 দিন বা 3 দিন আপুনি এনেকৈ গুৰিবোৰ মাছাজ কৰিব পাৰে যাৰ ফলত আপোনাৰ মাছাজ কৰাৰ ফলত যিটো হিট মানে সৃষ্টি হয় আৰু এই হিটটো মানে ব্লাড সাৰ্কুলেশ্যন হোৱাত আমাক সহায় কৰে আমি আৰু সকলোৱে জানো যে প্ৰটিন সাপ্লাই কৰিব লাগিলে ব্লাডৰ জৰিয়তে প্ৰটিনটো সাপ্লাই হয় বা প্ৰটিন জিএন হওক আইৰণ ব্লাডৰ জৰিয়তেহে সাপ্লাই হয় আৰু যেতিয়া আমি এনেকৈ মাছাজ কৰিম অকণমান গৰম মানে নাৰিকলৰ তেল আৰু আমলা মিহলাই যেতিয়া এনেকৈ মাছাজ কৰিম এইটো হিট সৃষ্টি হয় আৰু এই হিটটো মানে আমাৰ ব্লাড সাৰ্কুলেশ্যনটো বহুত বেছি কৰে আৰু ব্লাড সাৰ্কুলেশ্যনৰ লগত আমাৰ প্ৰটিন বা আইৰণ গোটেইখিনি আমাৰ চুলিৰ গুৰিয়ে পাই যায় আৰু আমাৰ চুলিটো ঠিক ঠাক হৈ থাকে বন্ধুসকল মোৰ এই ভিডিঅ'টো 100% ৱৰ্কিং মই নিজেই কৰি এই ফল পাইছোঁ এতিয়া চ' আপোনালোকক মই দেখাইছোঁ বহুত জোৰত এনেকুৱা কৰি চাইছোঁ চাওক এডালৰ চুলি মোৰ অহা নাই এতিয়া মোৰ চুলি বহুত ষ্ট্ৰং হৈছে আৰু মই 100% এই ভিডিঅ'টোৰ বাবে আৰু মোৰ এই সমস্যাৰ পৰা পৰিত্ৰাণ পোৱাৰ কাৰণে মই গুৰুমানক ফিটনেছ আৰু নিউট্ৰিচনিষ্ট গুৰুমানক মই বহুত থেংকছ জনাইছোঁ মোৰ ফালৰ পৰা আৰু মই 100% ক্ৰেডিট দিছোঁ আৰু এই ভিডিঅ'টো মোৰ নলেজৰ পৰা মই বনোৱা নাই মোৰ জাষ্ট প্ৰেক্টিকেল নলেজৰ পৰা বনাইছোঁ কিন্তু এই ভিডিঅ'টো 60% 80% প্ৰায় গুৰুমানৰ ভিডিঅ'টোৰ ওপৰত বেছ কৰি বনাইছোঁ আৰু যদি আপোনালোকে এইটো কৰিছে আৰু মোক এদিন নিশ্চয় এই ভিডিঅ'টোতে কমেণ্ট কৰি জনাব যে মোৰ এই ভিডিঅ'টোৰ পৰা আপোনালোকে উপকৃত হৈছে আৰু এই আপোনালোকৰ লগৰ ফ্ৰেণ্ড বা যোনে সমস্যাটোৰ সন্মুখীন হৈছে আপোনালোকে শ্বেয়াৰ কৰক আৰু ইয়াৰ পৰা সকলোৱে ওলাই আহক মই যেনেকৈ ওলাই আহিছোঁ মই 100% গেৰাণ্টি দিছোঁ আপুনি নিজে এই চেনেলটোত আহি এদিন কমেণ্ট কৰি ক'ব হয় মই আপোনাৰ এই ভিডিঅ'টো চাই মোৰ চুলিখিনি বচাব পাৰিছোঁ আৰু মই আশা কৰোঁ যাতে আপোনালোকৰ মোৰ নিচিনাকৈ সুফল সোনকালে পায় চ' বন্ধুসকল মোৰ এই ভিডিঅ'টোত আজি এইখিনিয়ে আছিল যাতে আপোনালোকৰ চুলি সৰা সমস্যাটো কেনেকৈ ষ্টপ কৰিব পাৰি কেনেকৈ বন্ধ কৰিব পাৰি তাক ক'বলৈ গ'লে আৰু এইটো পুৰুষ বা মহিলাৰ ক্ষেত্ৰত দুটাতে মানে প্ৰযোজ্য মানে ইউজ কৰিব পাৰি পুৰুষে হওক বা মহিলা হওক দুটাৰ ক্ষেত্ৰতে ইউজ কৰিব পাৰি কিন্তু যদি পুৰুষ হয় তেনেহ'লে এটা কাম কৰিলে বহুত বেছি ভাল হয় যিটো মই কৰিছিলোঁ আপুনি যদি চুলিখিনি খুৰাই দিয়ে বা চুলিখিনি একদম চুটিকৈ কাটে তাৰপিছত যদি এই মাছাজটো বা ভিটামিন যিখিনি মই মানে নিউট্ৰিশ্যনৰ ওপৰত গুৰুত্ব দিব দিছে এইখিনি যদি কৰে বহুত বেছি সুফল পাব আৰু যদি আপুনি ছোৱালী হয় তেনেহ'লেতো এইটো কৰিব নোৱাৰে তেনেহ'লে আপুনি চুলিৰ গুৰিত তেনেকৈ মাছাজ কৰে আৰু যিখিনি নিউট্ৰিশ্যন এইখিনি আপুনি ঠিক ঠাক যদি কৰি লয় যদি মই কোৱাখিনি কৰি লয় তেনেহ'লে 100% মই গেৰাণ্টি দিছোঁ 100% গেৰাণ্টি দিছোঁ আপুনি ইয়াৰ পৰা ওলাই আহিব পাৰিব এই সমস্যাৰ পৰা ওলাই আহিব পাৰিব চ' বন্ধুসকল মোৰ এই ভিডিঅ'টোত আজি এইখিনিয়ে আছিল যদি মোৰ এই ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰিব নাপাহৰিব আৰু এইখিনিতে ABB থকা বুটানটোত ক্লিক কৰি মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি লওক আৰু মই আগলৈকে আপোনালোকক এনেকুৱা মানে টপিক লৈ এনেকুৱা মানে সমস্যাৰ পৰা কেনেকৈ ওলাই আহিব পাৰি বা আপোনালোকে এণ্টাৰটেইনমেণ্ট কৰাৰ বাবে মই ভিডিঅ' বনাই গৈ থাকিম চ' আৰু ওচৰত থকা বেল আইকনটো দবাই দিব নাপাহৰিব ধন্যবাদ